হেল্ল'। হেল্ল'। মৃদুল ক'ত আছ তই? মই মাধৱে ক'লো। এনে আছিলো ক। কি কৰি আছ? শুই আছ নেকি? হেই এতিয়া তই শুবলৈ আহিছ দিনৰ দুপৰে। তই এটা কাম কৰ, তই চাৰিআলি দিয়াচোন, তোৰ লগত কথা এটা আছিলে। ঠিক আছে বাৰু, হ'ব দে। জল্দি আহ দে, জল্দি। তই আকৌ শুব লাগে দেই, জল্দি আহ দেই। গৈছো ৰ দে। হেল্ল'। হেল্ল'। হেমন্ত নেকি? কচোন। কি কৰি আছ? কাম কৰি আছ? কচোন। কি কাম? মই কিবা কাম এটা বিজি আছো। কি? বিজি আছ তই? সোনকালে ক। এই কথা এটা আছিল তোৰ লগত। ঠিক আছে। কথা পাতি আছা হয়নে? ইয়াৰচোন কাপোৰ ধুই হোৱাই নাই। ইয়াত লোৱা ধুই থবা। কচোন। কি তই কি মাইকী মানুহৰ কাপোৰ ধুই আছ? ধেত তেৰিকা। তই এটা কাম কৰিবি, কাপোৰ ধুই হ'লে চাৰিআলিলৈ আহিবিচোন, কথা এটা আছে তোৰ লগত। হ'ব দে, গৈছো আৰু। মই মৃদুলকো মাতিছো, আলোচনা এটা কৰিব লাগিব। আহিবি আকৌ দেই, এতিয়া ফোন কাটিছো। গৈছো। আহ। ঐ খালিহি তহঁতি বহুত দেৰি ৰখাই দিলি দেই মোক। কি কৰি আছিলি তহঁতি ইমান দেৰি? জানোৱেই নহয়, ঘৰত কিমান কাম থাকে। তোৰ আৰু কামনো কি? ঘৈণীয়েৰ কাপোৰহে ধুই আছিলি। তোৰ কাম নাই আৰু বেলেগ কাম? শুন, চব সময়ত ফটো আমি নকৰিবি। যি কামত মাতিছ ক, আৰু সোনকালে ঘৰ যাব লাগে। আৰু তই আহিছাগে দিনতে খুলি হয়নে? কি কবি অ', ইণ্টাৰভিউৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছো। যিকেইখন মেলোহে টোপনিয়ে ধৰে, ৰাতি টোপনিয়ে নাহে, দিনতহে টোপনিটোৱে ধৰে। তই নিশাচৰ হৈছ, তোৰ চিষ্টেমটো অলপ সলনি কৰ। আৰু মই এটা প্লেন ভাবিছো। প্লেন? গাহৰি ফাৰ্ম খোলো, কেনেকুৱা হ'ব বাৰু? গাহৰি ফাৰ্ম খোল? তই গাহৰি ফাৰ্ম খুলি গাঁৱত থাকিব পাৰিবি? সাধাৰণ মুৰ্গী এহালকে পুহিব নোৱাৰ আৰু গাহৰি ফাৰ্ম খোল? হয় বাৰু, হ'ব দে আৰু অলপ আঁতৰাই খুলিম। প্ৰফিট আছে হয় বাৰু, কিন্তু খুলিবলৈ বহুত টকা লাগিব নহয়, 1 লাখ মান লাগিব নহয়। ক'ত পাবি ইমান পইচা তহঁতে? পইচাটো মোৰ ওচৰতো নাই ইমান। কথাটো হয় বাৰু, গোটেইকেইটা মিলি খুলিম আৰু দে। হ'ব দে, এতিয়া আড্ডাতে আলোচনা কৰিম। আৰু এই চিনুলে ফোন এটা কৰিবি, কিবা এটা আড্ডালৈ লৈ আহিবলৈ। কোন মৃদুল? কিবা এটা নহয়, ফুল এটাকে লৈ আহিবলৈ কবি, তেতিয়াহে ভাল হ'ব। হ'ব দে, হ'ব ব'ল। আড্ডাতে আলোচনা কৰিম।
ঐ মোবাইল পিটিকি থাকিব নালাগে ইয়ালৈ ফোন এটা কৰচোন ইমান দেৰি কৰিছে লগাইছোঁ ৰ ঐ মাধৱ অঁ কি মাল বনাবলৈ গৈছে নি ফোন এটা কৰচোন তাক লগাইছোঁ ৰ ই ৱাইন শ্বপৰ পৰা আনিবনে নে ই নিজে বনাই আনিব মাল তই ফোন এটা কৰ সোনকালে মোৰ মাংস হ'লেই নহয় লগাইছোঁ ৰ ক কি হ'ল ইমান দেৰি অহা নাই যে তই মাল আনিছ নাই এই মই আনিলোঁ মাল এয়া পানী বটল এটা তই জলদি আহ হেমন্তই মাংস বনাই ৰেডি হ'ব মই গৈছোঁ তই ৰেডি কৰ ঐ সি আহিছে দেই অঁ ঐ হেমন্ত ই পাবহিয়ে হ'ল আৰু ঐ পালিহি ইমান দেৰি কৰিলি তই পালিহি সিজিলে না মাংস অকণমান মাংস সিজিছে আৰু বেগ এটা খাই ল এতিয়া এই ভালে হ'ব দে বনা চৈখ্য লেচোন তই বেছি কাৰা নকৰিবি তই পানী বাকিছোঁ দেই চা ঐ চাই ল দেই ল চিয়াৰ্ছ চিয়াৰ্ছ এইফালেতো মোৰ দেই ঐ ব কেলে মাতিছিল তহঁতে মাল চাল লৈ আহিছোঁ একেবাৰে আমি গোটেইকেইটা মিলি গাহৰি ফাৰ্ম খুলিম বুলি ভাবিছিলোঁ বহুত টকা প্ৰফিট গম পাওঁ তহঁতে নহ'লে কি কৰিবি এনেকৈ বেকাৰ ঠিকেই কৈছ বাৰু মোৰ হাতত ইমান পইচা নাই খুচৰিলে মুচৰিলে কেইটকামান ওলাব পাৰে নহ'লে উপায়টোতো নাই চুৰ কৰিব লাগিব আৰু বাকী তহঁতৰ কথা আৰু তই কি কথা কওঁ ইমান ভাল কাম এটা কৰাৰ কথা ভাবিছোঁ তই একো চুৰ কৰাৰ কথা ক'বলৈ আহিছ হেত ই ঠিকেই কৈছে ঐ তই মাংসটো অলপ লৈ আহ যা পেক বনা অকণমান খাই ল হেৰি তহঁতে যে চুৰ কৰাৰ কথা কৈছ কি চুৰ কৰিম বুলিনো ভাবিছ তহঁতে চিনু অঁ চাচোন অকণ টেষ্ট কৰিছা দে ঐ খা হেৰি মোক প্লেনটো শুন আমাক বহুত পইচা দৰকাৰ হ'ব এটা কাম কৰোঁ এই হাইৱে কাষত বহুত ছাগলী চৰি ফুৰে গাড়ী লৈ যাম এটাকে উঠাই দিম কিন্তু পাত্তাই নাপাব ছাগলী চুৰ কৰিব বিচাৰিছ হাইৱেৰ কাষত মাৰ খাব লাগিব দেই মই হ'লে এইবিলাক কামত নাই দেই ধুৰ তই চুৰ কৰাৰ কথা ভাবিছ আমাৰো এনেকুৱা অৱস্থা হোৱা নাই দে ভাল কিবা এটা ভাব এই পাগলটোৱে নিচাত জিতিব লগিছে হেই কি কবি তেতিয়াহ'লে পইচা ক'ত পাবি কষ্ট কৰি কি ঘৰত তেল পালি তহঁতে মোৰ ওচৰত আৰু এটা প্লেন আছে মাল বহুত আহিব কিডনেপ কৰোৱা কি কিডনেপ অঁ ছাগলী কোনোবাই কিডনেপ কৰে নেকি ই সঁচাকৈ পাগল হ'ল এতিয়া কিবা এটা কৰ হেই ছাগলী কিডনেপ কৰিলে কোনে পইচা দিব কি যে কৈছ তই নহয় ছাগলী মই মানুহ কিডনেপ কৰাৰ কথা কৈছোঁ কি কি মানুহ কিডনেপ কৰ ই অলপ পাগল হৈছে তোক মাতিছো আমি ইয়াত ভাল আইডিয়া দিবলৈ তই মানুহ কিডনেপ কৰাৰ কথা কৈছ ঐ তহঁতে গাহৰি ফাৰ্ম খুলিবি নাই অঁ খুলিম অঁ পইচা লাগিব নহয় গাহৰি ফাৰ্ম খুলিবলৈ ক'ত পাবি সৰহ পইচা লাগিব নাই তহঁতক লাগিব আকৌ তেতিয়াহ'লে তহঁতে মোৰ কথা মানিব লাগিব গাধৰ নিচিনাকৈ মেহনত কৰি নোৱাৰ ইমান টকা ঘটিব শুন আমাৰ দৰে সৰু পেটৰ মানুহখিনিয়ে কষ্ট কৰি পৰিয়াল চলাই আছোঁ আৰু ডাঙৰ পেটৰ মানুহখিনিয়ে বিনা কষ্টত লাখ লাখ টকা ঘটি আছে গতিকে ভাবিছা এবাৰ মোৰ কথাটো
কিন্তু চিনু তই যে কলি কিডনেপ কৰাৰ কথা কাক কৰিবি কেনেকে কৰিবি ইমানটো সহজ নহয় অলপতো পইচা থকা মানুহ বিচাৰিব লাগিব তোৰ ওচৰত মানুহ আছে জানো আছে মানুহ মোৰ ওচৰত কোন কৰ মানুহ সি আৰু কি কাম কৰে মোৰ মামা আদিত্য বৰুৱা বহুত টকা কিন্তু বিচাৰিলে 1 টকা নিদিয়ে পইচাত কৈছে পেটাহি মোৰ মাৰ অসুখ হওঁতে বিচাৰি গৈছিলোঁ 1 টকা নিদিলে সি তেতিয়াৰে পৰা চাই আছোঁ তাক মই মই আদিত্য বৰুৱাই কৈছোঁ হয় 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 না মই মানে ফোন কৰিছিলোঁ আমাৰ এই মাহৰ পেমেণ্টটো পোৱা নাই হয় সেইবাবে ভাবিলোঁ ফোন এটাকে কৰোঁ হয় 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 আচলতে কি মোৰ তলত যিখিনি কৰ্মচাৰী আছে সিহঁতৰতো এখন ঘৰ আছে ন আচলতে সেই কথাষাৰ ভাবিয়ে মই আপোনালৈ কল কৰিলোঁ এতিয়া মই সময়মতে পেমেণ্টবোৰ পাই থাকিলে মোৰ কৰ্মচাৰীখিনিক মই দি থাকিব পাৰিম ন হয় 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 মই আবেলি 5টা বজাত পেমেণ্টটো পাম বুলি মই আশা কৰিলোঁ অ'কে 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 মোৰ মামাৰ এটা ল'ৰা আছে বহুত মৰম কৰে তাক যদি আমি উঠাই দিওঁ পইচা ওলাই যাব শুন পুতেকৰ কাৰণে সি টকা উৰুৱাই দিব পাপা এইফালে আহা কি হ'ল বেটা টোপনি অহা নাই ৰ'বা মই শুই আছোঁ তোমাক ৰ'বা তুমি চকু জপোৱা মই গীত এটা গাই দিম আমাৰে মইনা শুবয়ে বাৰীতে বগৰী ৰুবয়ে বাৰীৰে বগৰী পকি সৰি যাব আমাৰ মইনাই বুটলি খাব আমাৰ মইনাই বুটলি খাব কিন্তু মোৰ মামা অলপ জেং খেলি মেলি কৰা মানুহক সি কেতিয়াও ক্ষমা নকৰে তই মোক গাদ্দাৰ কৰ এই আদিত্য বৰুৱাক গাদ্দাৰ কৰ জেং মানুহ তই কি জেং মানুহৰ কথা কৈছ জেং মানুহ তই কেলা ঘৰৰ মানুহকে গেদ্দাৰ কৰিবি নেকি তই জেং মানুহ হয় নহয় জেং মানুহ মই ধেত ই মাৰিব আমাক সঁচাই মাৰিবি তই আমাক কোনো প্লেন নোহোৱাকে ই মানুহ কিডনেপ কৰে গম পাবলৈ হলে আকৌ ফালি পঠিয়াব আমাৰ তেনেকুৱা নহয় শুন মই কৈছো ধৰা পৰিলে আমাক সোধাই নেৰে চফা মাৰিব কিন্তু মই মেনেজ কৰিম তহঁতৰ কাৰণে মই জান দি দিম হলতো গাহৰি ফাৰ্ম খুলিবি নাই খুলিম আকৌ কিডনেপ কৰিবি তেতিয়াহ'লে
এতিয়া শুন মোৰ প্লেনটো মোৰ মামাই ল'ৰাক 8টা বজাৰ স্কুলত থৈ কালেকশ্যনত যায় আৰু আমি 4টাই খেপাই থাকিম তাত যোৱা বেটা বাই বাই সুযোগ চাই বাই 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 চকলেট এটা খুৱাম বুলি মাতি আনিম আৰু উঠাই দিম তাক বাই 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 স্কুলৰ ওচৰততো ঢেৰ মানুহ থাকে নোৱাৰিবি নহয় তাত শুন কিডনেপ কৰাটো ইমান সহজ নহয় এইবোৰ এদিনৰ প্লেনত কৰা কাম নহয় ঐ হ'ব শুন মামাৰ ল'ৰা আবেলি চাইকেল চলাই ফুৰিবলৈ যায় কোনো মানুহ নাথাকে সেই ৰাস্তাটোত তাৰপৰা উঠাই দিম তাক নে কি কৰ তই বঢ়িয়া মামাৰ ল'ৰা চাইকেল চলাই গৈ থাকিব তাৰপিছত আমি 4টাও যাম মাস্ক এখন পিন্ধি লওঁ তাৰপিছত গাড়ী লৈ যাম আৰু উঠাই দিম তাক তাৰপাছত কি কৰিবি ক'ত ৰাখিবি তাক কেলা ফচিলে মৰিব লাগিব ঐ মোৰ কিন্তু বহুত ভয় লাগিছে দেই কিয় ভয় কৰিছ তই এতিয়ালৈকে আমি কিডনেপ কৰাই নাই প্লেন বনাইহে আছো জানো শুন আমাৰ পুৰণা গুদামত ৰাখিম কেনেকুৱা হ'ব ভাল হ'ব বঢ়িয়া হ'ব ঐ সাৰ পোৱা নাই যে ইটো সাৰ পাব লাগিছিল পানী অলপ আন যা 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 পানী ল'ব ৰ আনিছো ৰ ঐ সাৰ পাইছে মাস্ক লগা
মাস্ক লগা মোক এনেকৈ কিয় ধৰি আনিছে বেয়া পাইছো তোমালোকক নাকান্দিবা 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 আমি তোমাৰ দেউতাৰ বন্ধু হয় হয় নেকি আমি গেম এটা খেলিবৰ বাবে তোমাক লৈ আহিছোঁ কি গেম গেম বুলি ক'ব লাগিব তেতিয়াহে সৰু ল'ৰাটোক কিডনেপ কৰিছোঁ বুলি ক'ব পাৰিবিনে আৰু তাৰপিছত ক এতিয়া আমি মামালৈ ফোন এটা কৰোঁ ফোন এটা কৰি কওঁ যে যদি আপোনাৰ ল'ৰাক পাব বিচাৰিছে তেতিয়া আমি এড্ৰেছ দিম তাত পইচা দিয়ক নহ'লে আপোনালোকক খালাচ কৰি দিম আৰু দি দিব পইচা নে কি কৰ এই ফোন কৰিলে দেখোন ধৰাই পৰিবি ধেত তেৰিকা মই ভবাই নাই নহয় কথাটো কি কৰোঁ এটা কাম কৰোঁ ভিডিঅ' এটা কৰোঁ বাপেকক কওঁ ইমানটো পইচা দে নহ'লে তোৰ ল'ৰাক মাৰি পেলাম ভিডিঅ'টো পেন ড্ৰাইভত ভৰাই সিহঁতৰ পঠাই দিওঁ হ'বনে এডিটটো ভালকৈ কৰিব হ'ব লাগিব অলপ কালাৰ চালাৰ কৰি দিবি ভাল হ'ব 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 ব'ল নয়ন আমি এটা গেম এটা খেলিম দেই খেলিবা দেই খেলিবানে খেলিম ব'ল ৰেডি কৰ গেমত জিকিলে তোমাক দেউতাৰ ওচৰলৈ যাবলৈ দিম নমস্কাৰ মিষ্টাৰ বৰুৱা নমস্কাৰ অতি দুৰ্ভাগ্যৰ কথা যে আপোনাৰ ল'ৰা এতিয়া আমাৰ ওচৰত আছে গতিকে আপুনি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি নকৰি ঠাণ্ডা মগজুৰে আপোনাৰ ল'ৰাক মোকলাই নিয়াৰ ব্যৱস্থা কৰক আৰু শুনক আপুনি যদি ভুলতো আইনৰ কাষ চাপে নহয় আপোনাৰ ল'ৰা জীৱিত অৱস্থাত নাপাব কৈ থলো আমি ভিডিঅ' লগতে টকা পৰিমাণ আৰু এড্ৰেছ দি পঠাই দিম আৰু আপুনি সময়মতে টকা দি আমাৰ ওচৰৰ পৰা আপোনাৰ ল'ৰাক লৈ যাব অকণমানো যদি আপুনি খেলি মেলি কৰে আপোনাৰ ল'ৰা জীৱিত অৱস্থাত কিন্তু নাপাব কৈ হ'বনে হৈ যাব হৈ যাব কাট অ'কে হ'ল আৰু তাৰপিছত কি হ'ব আৰু মামা পুত্ৰসকল ভাগি পৰিব পুত্ৰক হেৰুৱা ভয়ত আমি বিচৰা ধন আমাক দি নয়নক আমাৰ ওচৰৰ পৰা লৈ যাব নমস্কাৰ মিষ্টাৰ বৰুৱা নমস্কাৰ অতি দুৰ্ভাগ্যৰ কথা যে আপোনাৰ ল'ৰা এতিয়া আমাৰ ওচৰত আছে গতিকে আপুনি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি নকৰি ঠাণ্ডা মগজুৰে আপোনাৰ ল'ৰাক মোকলাই নিয়াৰ ব্যৱস্থা কৰক আপুনি যদি ভুলতো আইনৰ কাষ চাপে নহয় আপোনাৰ ল'ৰা জীৱিত অৱস্থাত নাপাব কৈ থলো আমি ভিডিঅ' লগতে টকা পৰিমাণ আৰু এড্ৰেছ দি পঠাই দিম আৰু আপুনি সময়মতে টকা দি আমাৰ ওচৰৰ পৰা আপোনাৰ ল'ৰাক লৈ যাব
এই আমাৰ এতিয়া মালেই মাল এতিয়া এনজয় কৰ ইমান সোপা পইচা কি কৰিবি এখন গাহৰি ফাৰ্ম কি কেলা 10খন খুলিম এতিয়া ঐ এইবাৰ মই মজাকে বিয়াখন পাতিব পাৰিম আৰু আমাৰ ওচৰত এতিয়া টকাই টকা আৰু তোৰ মামা বোলে বহুত জেং মানুহ বহুত জেং মানুহ মাৰিবলৈ ভয়ে নকৰে আমাক যদি বদলা ল'বলৈ আহে কি কৰিবি তেতিয়া কি কৰিবি হেল্ল' ক কি মোৰ ভাগিনে মোৰ বুকুত এইটো কামোৰ মাৰিলে ঠিক আছে বাকীদিনা কোন আছিল ক'ত আছে সিহঁত বঢ়িয়া লৈ আন সিহঁতক চাই ল'ম মই তহঁত আজি মৰিবলৈ সাজু হ তহঁতি মোক নামাৰিব দাদা মই বিয়া পতা মানুহ দাদা মই মৰি গ'লে মোৰ ঘৰৰ কামবোৰ কোনে কৰিব দাদা মোৰ পৰিয়ালটো শেষ হৈ যাব দাদা নাই নাই দাদা মোক নেমাৰিব দাদা মই বিয়াই পতা নাই বিয়া নপতাকে মোৰ অকণো মৰিবলৈ মন যোৱা নাই দাদা মোৰ দোকানত যোনে যিমান মানুহে বাকী গৈছে মই চবকে দিম দাদা মোক মাফ কৰি দিয়ক দাদা মাফ কৰি দিয়ক মোক মামা মাফ কৰি দিয়ক অলপ ভুলে ভুলেও মামা মাফ কৰি দিয়ক না তই মোক মামা বুলি নামাতিবি তই মোৰ ভাগিন হৈ এই মমাইৰৰ বুকুত কামোৰ মাৰিলি তহঁতে ডাঙৰ ভুল কৰিলি মোৰ পুত্ৰ মোৰ বাবে সকলো তাৰ কাৰণে মাটি সম্পত্তি টকা পইচা মই সকলো শেষ কৰি দিম তাৰ গাত যদি অকণমানো আঁচোৰ পৰে মাৰি চফা দি দিম ধৰি ল আজিৰ পৰা তহঁতৰ জীৱন শেষ নাই 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 নাই
মৰিবলৈ সাজু হ নাই 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 নমাৰিব নমাৰিব নাই নাই নমাৰিব নমাৰিব নাই 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 নেমাৰিব দাদা নামাৰিব দাদা নামাৰিব দাদা নামাৰিব দাদা মাফ কৰি দিয়ক দাদা দাদা মাফ কৰি দিয়ক আৰু তই তই মোৰ ভাগিন হৈ তই মোৰে বুকুত কামোৰ মাৰি দিয়া আজি তোকো মই ৰেহাই নিদিওঁ মৰিবলৈ সাজু হ নামাৰিব 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 কাক মাৰ কথা কৈছো কোনে মাৰিলে ঐ মমাই তহঁতক মাৰি পেলালে বুলি ঐ চব জিন্দা আছে এতলে চব জিন্দা এইটো পগলা হ'ল কিয় মানুহ নিচা ধৰিলে গম পাওঁ নিচাটো অকণ বেছি থাকক দে আমি যাওঁ যাওঁ বল আমি মদাহী হ'ব পাৰোঁ কিন্তু আমি ইমান ঘাটিয়া চিন্তা কৰিব নোৱাৰো এতিয়া বল কাইলৈ ভালকে কথা পাতিম ব'লা নাযাওঁ যদি থাক